Hi everyone, আপোনালোকে বাৰু এডিৰ এক্সাম বিলাক দিছেনে পঢ়াৰ প্ৰিপাৰেচন কেনেকুৱা মোৰ চলিছে আৰু কি হয় নাজানো পাছতে গম পাম আৰু আজি আমাৰ ঘৰত সকামো আছে তো সেইকাৰণে মই কাপোৰ এযোৰ উলিয়াই লৈছো আৰু এইফালে মই পিন্ধি মেলি বাহিৰত ওলাই আহিছো এনে এতিয়া ভকতসকলো আহি পালে আৰু ভকতসকল যিহেতু ভগৱান স্বৰূপ হয় তো ভৰি ধোৱা পৰ্বটো মোৰ সেয়েহে বিৰাট ভাল লাগে এতিয়া আমাৰ মাহঁতে চাহ দিছে আৰু ময়ো তাৰ মাজতে চাহ একাপ খাই লৈছো আইতাহঁতো আহি পাইছে আৰু আইতাহঁতৰ কাৰণে পানী নাছিলে তো মই জলদিকে পানী এগতি আনি দিছো ভাত খোৱা নাই নহয় আজি এইফালে সুমনে বুকটত বনাই বিস্কুটকে খাইছে আৰু নামৰ তেল ভাগি মোৰ বহুত প্ৰিয় ইফালে পেহী ছোৱালীজনী আহিছে প্ৰিয়া তো তাই পাছফালে বহি আছে আৰু দুইজনী আমি বহি কথা পাতিলো আমি দুজনে লগ পালেতোন বহুত কিবা কথা ওলাই আৰু প্ৰসাদ খাবৰ হলত মায়ে আমাক চিঞৰি মাতিছে প্ৰসাদ খাবৰ কাৰণে তো আমি জলদিকে আহিলো আৰু আমাৰ আইতা ইয়াত বহি আছে প্ৰসাদ খোৱাৰ পাছতে আকৌ জলপান খাবই হ'ল তো চিৰা জলপান খাই আগফালে মই ওলাই গলো কেইখনমান ফটো ক্লিক কৰিবৰ কাৰণে যিহেতু আজি মেখেলা চাদৰ পিন্ধিছো বাৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ মানে বাই